Hello everyone, আশা কৰোঁ আপোনালোক সকলো ভাল আৰু মোৰো ভালেই। মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বহুত দিনৰ মূৰত এটা ব্লগ ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে চাই ভাল পাব। তেনেহ'লে যদি চাই ভাল পায় তেনে লাইক আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে মই ক'লৈ যাম। তেনেহ'লে 4:30 বাজিছে, উঠিলোঁ ধুনীয়াকৈ গা ধুলোঁ। তো ওলাই মেলি লওঁ, আপোনালোক এইখিনি দেখাই থাকিম। তো চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু মোৰ চেনেলৰ যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে আগতে পায়। তেনেহ'লে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। তো গাইজ, এতিয়া মই ওলাই মেলি ৰেডি হৈ গ'লোঁ। তো যাব ওলাইছোঁ, আপোনালোকক দেখাইছোঁ। মানুহবোৰ একদম ধুনীয়াকৈ ওলাই মেলি আছে চব। তো আপোনালোক চবকে দেখাই আছোঁ দেই। আৰু ফাইনেল লুকটো পাছত দেখাম। এতিয়া জেকেট পিন্ধিছোঁ যে ঠাণ্ডা একদম মানে মাতো ওলোৱা নাই ঠাণ্ডাত। তেনেহ'লে যাওঁ ব'লক, চবকে দেখা। তো এতিয়া আমি ধুনীয়াকৈ বাছত বহি ল'লোঁ। মানুহবোৰক দেখাম বুলি ভাবিছিলোঁ, নহ'ল কাৰণ বাছখন আহি গ'ল। তো সকলো ধুনীয়াকৈ বহি ল'লে আৰু ময়ো বহি লৈছোঁ একদম লাষ্টৰ ছিটত। এয়া এটা ধুনীয়া ভিউ। আৰু আমি আহি এই বগীবিল দলঙৰ ওচৰত। তো একদম আপোনালোকক তাত গৈ লগ পাই আছোঁ, চাই থাকিব। 1 hour later. তো বৰ্তমান আমি পাই গ'লোহি এতিয়া থানৰ ওচৰত। তো ইয়াৰ পৰা অকণমান খোজকাঢ়ি যাব লাগিব। তো ধুনীয়াকৈ আমি চব খোজকাঢ়ি গৈ আছোঁ। আৰু এয়া হ'ল প্ৰথমখন গেট। তাৰপিছত আকৌ এখন গেট পাই এয়া ধুনীয়াকৈ ইয়াত সোমাই গ'লোঁ। সোমাই মেলি ভৰি হাত ধুই পিনি উলক এটা লৈ চিধাই গ'লোঁ আমি চাকি জ্বলোৱা তাত। আৰু চাকি জ্বলাই লৈ পিনি অৰিহণা দিয়া তাতো গ'লোঁ। তাত মানে বাসুদেৱ মূৰ্তি যোনটো আছে তাত উঠাব নিদিয়ে, তো সেইবাবে নুঠালোঁ। আৰু এয়া হ'ল মণিকূটটো। ইয়াত ধুনীয়াকৈ শৰাই সজাই থৈছে, ইয়াতো দান দক্ষিণা দিব পাৰি। তো ইয়াতো ধুনীয়াকৈ চব সজাই মেলি থৈছে। আৰু এয়া আছিলে মোৰ ফাইনেল লুক। কেনেকুৱা লাগিছে মোক জনাবচোন দেই। চব কৰি মেলি আমি ওলাই দিলোঁ। তো এতিয়া আমি ব্ৰেকফাষ্ট কৰিব যাওঁ। এয়া ব্ৰেকফাষ্ট কৰিবলৈ দিলে। ব্ৰেকফাষ্ট কৰি লৈ পিনি ডাইৰেক্ট গাড়ীতে বহি দিলোঁ। গাড়ীত বহি পিনিয়ে আৰু এখন আমাৰ লগত বাছ আহিছিলে, সেইখনো গৈ আছে ফাৰ্ষ্টতে। তো আৰু এইটো হ'ল এটা ধুনীয়া ভিউ। আৰু আপোনালোকক লগ পাইছোঁ লখিমপুৰত ডাইৰেক্ট ভাত খোৱাত। A few moments later. তো লখিমপুৰত পাই ধুনীয়াকৈ ভাতৰ তাতে বহিলোঁগৈ, মানে হোটেলত গৈ। আৰু মই অলপমানেই উঠালোঁ, যিহেতু মোৰ লাষ্টটো বহুত এইবাবে অলপমানেই উঠালোঁ। আৰু এতিয়া ঘৰত গৈ আপোনালোকক লগ পাইছোঁ। 1 hour later. এতিয়া মই ঘৰ পাই গ'লি। একদম আঁঠুৰ ভিতৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, মানে ভাগৰ লাগিছে। আৰু ফ্ৰেছ হৈ গ'ল ধুনীয়াকৈ। ফ্ৰেছ হৈ মেলি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ঘৰ অথনিতে পালোঁহি, মানে 6টামানে বাজিলে। আৰু আজিলৈ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক আৰু এটা কমেণ্ট কৰিব। আৰু আজিলৈ ইমানে আছিলে, বাই বাই।